ডি ইনফৰমেশ্যন আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আজি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এখন বাহন তীব্ৰবেগী বাহন দুৰ্ঘটনাত পতিত হৈছিল সেই বিষয়ে আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছোঁ। গোলাঘাট জিলাৰ বনগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰবেগী হুণ্ডাই এচেণ্ট বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ কাষৰ দ খাৱৈত সোমাই পৰে। গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে AS03X4674 নম্বৰৰ বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। আপোনালোকক আমি এইখিনিতে জনাব বিচাৰিছোঁ, গাড়ীসমূহত গৰ্বনৰ লগোৱা হৈছে যদিও চালকসকলে তীব্ৰ বেগত গাড়ীসমূহ চলায়। তাৰ পৰিপ্ৰেক্ষিততেই হওক বা বিপৰীত দিশৰ অহাৰ পৰা বা গাড়ীসমূহত নিয়ন্ত্ৰণ হেৰুৱাৰ কিবা টেকনিকেল প্ৰব্লেমো থাকিব পাৰে। এইসমূহৰ কাৰণে দুৰ্ঘটনাসমূহ সঘনাই হৈ থকা আমি দেখিবলৈ পাইছোঁ। কিন্তু চালক বা গাড়ীৰ অ'নাৰসকলে গাড়ীসমূহ নিয়মিতভাৱে যদি ছাৰ্ভিচিং কৰাই থাকে, তেতিয়া যদি তাত কিবা টেকনিকেল প্ৰব্লেম থাকে, এই টেকনিকেল প্ৰব্লেমবিলাকৰ পৰিলক্ষিত হৈ থাকিব। গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে AS03X4674 নম্বৰৰ বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় আৰু বাহনখনত দেখা পোৱা গৈছিল এজন চালক আৰু এগৰাকী মহিলা আৰোহী আছিল। আপোনালোকক আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক গাড়ীখনৰ বিষয়ে সম্ভেদ দিয়াৰ লগতে চালক আৰু এগৰাকী মহিলা আৰোহী আহত হৈছে আৰু গোলাঘাট জিলাৰ কমাৰগাঁও থানাৰ আৰক্ষী বিষয়াসকলে তাৎক্ষণিকভাৱে উক্ত স্থানত উপস্থিত হৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে স্থানীয় ৰাইজৰ সহযোগত। আপোনালোকক আমি এই ভিডিঅ'টোৰ জৰিয়তে গাড়ীখন আৰু কেঙে টানি থকাৰ দৃশ্যাংশ আপোনালোকক দেখুওৱা হৈছে। সকলো আমি চালক আৰু আমাৰ যিসকল গাড়ীৰ মালিক আছে তেওঁলোকক আমি অনুৰোধ জনাব বিচাৰিছোঁ, এই দুৰ্ঘটনাসমূহৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁলোকে এটা লিমিটত গাড়ীসমূহ ড্ৰাইভ কৰিব লাগে আৰু গাড়ীখনৰ যদি কিবা টেকনিকেল প্ৰব্লেম আছে সময়ে সময়ে নি ডিলাৰত যদি দেখুৱাই থাকে, সেই প্ৰব্লেমসমূহ ছল্ভ হৈ থাকিলে কেতিয়াও দুৰ্ঘটনা নহ'ব। আৰু বিশেষকৈ বিপৰীত দিশৰ পৰা অহা গাড়ীসমূহৰ ক্ষেত্ৰতো অভাৰটেক কৰাৰ ক্ষেত্ৰত এটা গুৰুত্ব দিবলগীয়া বিষয়। আৰু লগতে আমাৰ যিটো NH37, এই NH37টো বনাই থকা হৈছে বিভিন্ন ক্ষেত্ৰত যিবিলাক ফলক আনিব লাগে সেই ফলকসমূহ পৰিলক্ষিত চালকজনৰ নোহোৱাৰ কাৰণেও দুৰ্ঘটনা হৈছে বুলি একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে। সেয়েহে আমি সমগ্ৰ বিষয়টো 4 লেনৰ ৰাস্তাটো বনাই থকাৰ অৱস্থাত কিয় ইমান সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে, এই বিষয়টো এটা উচ্চ পৰ্যায়ত তদন্ত কৰি আমাৰ যিসকল গাড়ী মালিক আছে, আৰোহী আছে, সকলোৰে জীৱন ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে এক বিহিত ব্যৱস্থা ল'ব বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু এই ভিডিঅ'টো আপোনালোকক চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।